আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওকচোন কি ৰ'দ, আজি বহুত বেছি ৰ'দ দিছে। তো ছাতি আনিবলৈ পাহৰিছোঁ, বেটাৰ মূৰত ৰুমালটোকে বান্ধি দিছোঁ, উপায় নাই আৰু। আহিছিলোঁ মানে পোষ্ট অফিচত মোৰ যোনটো কাম সেইটো মানে প্ৰচেছ এতিয়া বন্ধ আছে, তো কামটো কৰিব পৰা নাই, কাইলৈ আহিব দিছে। তো বা ফোন কৰি কৈ আছে সিহঁতৰ ঘৰত আহি যাবলৈ। তো আহিছোঁ, ভাবিছোঁ আকৌ সন্ধিয়া টাইমত গুচি যাম, কিন্তু যাব দিয়া নাই। তেতিয়া সিহঁতৰ ঘৰত বহি কিনে ইভিনিঙৰ ভিউটো আপোনালোকক দেখালোঁ। ঘৰৰ ওচৰতে যোনটো ৰাস্তা যে সেইটোকে আপোনালোকক দেখালোঁ আৰু কি কৰিম, ভাল লগা নাই আৰু উপায় নাই। তো কাইলৈ আকৌ মানে ৰাতিপুৱা আকৌ যাব লাগিব পোষ্ট অফিচ। তো ইয়াৰ পৰাই ডাইৰেক্ট গুচি যাম। মা আৰু মই আহিছোঁ। পিছে ইয়াৰ চাওক সন্ধিয়া টাইমত সিহঁতৰ ঘৰত মানে আমি চবেই মানে বহি আড্ডা মাৰি আছিলোঁ। চবেই মানে ইহঁতক দেখাব বিচাৰিছোঁ, তো মানা কৰি আছে দেখাবলৈ। তো সিহঁতৰ ঘৰটোকে দেখাই দিলোঁ অলপ, মানে চাই থাকক আৰু। আজিৰ দিনটো ইটো সিটো মানে আপোনালোকক শ্বেয়াৰ কৰি আছোঁ আৰু এইবোৰে কি কৰিম। ভাল লাগিলে আপোনালোকে কৰিব আৰু ছাপোৰ্ট কৰিব, তেতিয়াহে আপোনালোকৰ ছাপোৰ্টৰ অবিহনেতো আগবাঢ়িব নোৱাৰোঁ না। ঘৰটোৰ লগতে মোকো অলপ দেখাই দিলোঁ নিজকে। চাওক মোৰ মোবাইল কিন্তু ইমান দামী নহয়, কম দামী মোবাইল, কেমেৰা ভাল নহয়। চ' যি মানে পাৰোঁ তাকেই দেখাই থাকোঁ আৰু। কি কৰিছে চাওক, ইভিনিং টাইমত মানে ভাগিনজনীয়ে কি কৰিছে, মুড়ি কৰিছে, জালমুড়ি নিচিনা বনাইছে আৰু। মোৰ বেটাই কৰি আছে, তাৰ পাপাৰ লগত ফোন কৰি আছিলে। পাপা যিহেতু আমাৰ লগত নাথাকে না, তো বেটাই মানে